নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ কেইটামান খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে আপোনালোকে নিশ্চয় ADR তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ দিলে, পৰীক্ষা দিয়াৰ পাছত এতিয়া আপুনি ৰিজাল্টৰ বাবে অধীৰ অপেক্ষাৰে ৰখি আছে, নহয় জানো? গতিকে ইতিমধ্যে আপোনালোকে জানে যে আমাৰ বিশেষকৈ 15 ছেপ্টেম্বৰ অনুষ্ঠিত হৈ যোৱা পৰীক্ষা, 29 ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষা ইতিমধ্যে আপুনি OMR শ্বীটটো ডাউনলোড কৰিব পাৰে 50 টকা পে'মেণ্ট কৰি, আৰু বহুতো কেণ্ডিডেট ভালদৰে চেক কৰিছে। আৰু যিখিনি কেণ্ডিডেটে চেক কৰিছে বহুতো কেণ্ডিডেটৰ ৰিজাল্টটো ক'বই নালাগে খুব ভাল হৈছে, কিন্তু যিখিনি কেণ্ডিডেটৰ ৰিজাল্ট বেয়া হৈছে এই পূজাৰ বতৰত তেখেতলোকৰ নিশ্চয় মনটো অতি বেয়া হৈ গৈছে বা মনটো অতি দুখ লাগিছে, কাৰণ বহুতো কষ্ট কৰি আপোনালোকে পঢ়িছিলে, য'ত 150 নম্বৰ প্ৰশ্ন নিমিলাৰ বাবে বা 175 নম্বৰ প্ৰশ্ন নিমিলাৰ বাবে আপুনি ৰিজাল্ট বেয়া হ'ল বা আপুনি কম মাৰ্কছ পাইছে, আপুনি ইতিমধ্যে হিচাপ কৰি গম পালে। আৰু যিখিনি কম মাৰ্কছ পাইছে তেখেতলোকে মনত ৰাখিব, যদি আপুনি একেবাৰে কম মাৰ্কছ পাইছে তেতিয়া আপুনি চিলেকশ্যন কেতিয়াও নহয়। বেয়া পালে এইটো চিৰসত্য ঘটনা, আপুনি মোক বেয়া পাই লাভ নাই, কাৰণ মই যিটো সত্য কথাটোৱে কৈছোঁ, মনত ৰাখিব। এতিয়া বহুতো কেণ্ডিডেট মনত প্ৰশ্ন হৈছে যে উদয় হৈছে, যিখিনি কেণ্ডিডেটে ভাল ৰিজাল্ট পাইছে, কোনোবাই 115, কোনোবাই 130, কোনোবাই 134, কোনোবাই 148, কোনোবাই 150 মাৰ্কছ লাভ কৰিব পাৰে। গতিকে তেখেতলোকৰ মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে আমি কেনেকৈ চিলেকশ্যন হ'ম বা আমাক কেনেকৈ চিলেক্ট কৰা হ'ব, আমাক চাকৰি দিয়া হ'ব। গতিকে ভাবিলে খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট হ'ল, গতিকে সেইবাবে মনত আপোনাৰ নিশ্চয় উৎকণ্ঠা হৈছে, নহ'বনো কিয়, কাৰণ আপোনাক চাকৰি চবকে লাগে। গতিকে সেইবাবে এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ, মনত ৰাখিব যে চিলেকশ্যন কেনেকৈ কৰা হয় জনাটো খুব ইম্পৰ্টেণ্ট। ধৰক আপুনি ভাল মাৰ্কছ লাভ কৰিছে, ভাল মাৰ্কছ লাভ কৰিলে যদি আপুনি অতি ভাল মাৰ্কছ লাভ কৰিছে, কেনেকৈ আপোনাক চিলেক্ট কৰা হ'ব? আমাৰ কেটেগৰী কি OBC, MOBC একেলগে, OBC, MOBC, STP, ST, EWS, PWD বা জেনেৰেল সকলোখিনি নিজা নিজা কেটেগৰী আছে। গতিকে আপুনি যিটো কেটেগৰীত আপুনি এপ্লাই কৰিছিলে সেই কেটেগৰীতহে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ধৰক এক্সাম্পলৰ কাৰণে কৈছোঁ, আপুনি এজন OBC, MOBC কেণ্ডিডেট, আপোনাক STত চিলেকশ্যন কৰা নহয়। আপোনাৰ কম্পিটিশ্যন কাৰ লগত আছে? সেই OBC কেণ্ডিডেটজনৰ লগতহে আপোনাৰ কম্পিটিশ্যন আছে। ক্লিয়াৰ? গতিকে আপুনি কিমান মাৰ্কছ পায় সেইটো মেটাৰ কৰিব। আপুনি OBCৰ বাবে আপুনি কিমান যোগ্য, কাট অফ কিমান যাব, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাক OBC কেটেগৰীত চিলেক্ট কৰা হ'ব। এতিয়া চাব, যদি OBC কেটেগৰীত মানি লৈছোঁ আপুনি 65 পালে, ধৰক কাট অফ এক্সাম্পলৰ কাৰণে লৈছোঁ, আপুনি যেনিবা ধৰক 120 পালে, কিন্তু তাৰ পৰিৱৰ্তে যদি জেনেৰেল কোটাত যদি 90 গৈছে, আপুনি ক'লৈ গুচি যাব? ডাইৰেক্ট জেনেৰেল কোটালৈ গুচি যাব। প্ৰত্যেকটো কেটেগৰী চেম প্ৰচেছ। ক্লিয়াৰ? গতিকে জেনেৰেল কোটাত আপুনি চিলেকশ্যন হৈ যাব। সেইফালেতো ৰিয়েল জেনেৰেলখিনি থাকিবই। OBC, MOBC, STP, EWS কেণ্ডিডেট এজন বা PWD কেণ্ডিডেট এজন ক'লৈ যাব পাৰে? সেই জেনেৰেল কোটাত গুচি যাব। কিয় গুচি গ'ল? তেখেতলোকৰ মাৰ্কছ বেছি পোৱাৰ বাবে জেনেৰেল কোটাত গুচি গ'ল। কাৰণ তেখেতলোকে কিহৰ বাবে গ'ল? কাৰণ তেখেতলোকৰ নিজৰ কেটেগৰীত থাকি অভাৰ মাৰ্কছ লাভ কৰিছিলে। ক্লিয়াৰ? গতিকে যিখিনি কেণ্ডিডেটে জেনেৰেলত গুচি যাব তেখেতলোকে অবভিয়াছলি প্ৰথম পৰ্যায়ত চিলেকশ্যন কৰি থাকক, তেখেতলোকে ফাৰ্ষ্ট তেখেতলোকে চাকৰি লাভ কৰিব, কাৰণ তেখেতলোকে হাই লেভেলৰ মাৰ্কছ পাইছিল। এতিয়া বহুতে কমেণ্ট কৰিব যে মই OBC কেটেগৰীত চিলেক্ট কৰি হ'ম বা মই OBC বা STত মই চিলেকশ্যন হ'ম, মোৰ নিজৰ কেটেগৰীতে মই চিলেকশ্যন হ'ম কি, আমি চাকৰি নাপাম নেকি? হয়, আপোনালোকেও পাব। যিখিনি কেণ্ডিডেট হাই লেভেলৰ OBC কেটেগৰীত হওক, ST বা যিখিনি কেটেগৰীত আপোনালোকে চিলেকশ্যন হ'ব নিজৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত, আপুনি সেই ৰিজাৰ্ভেশ্যন কেটেগৰীত যদি অভাৰ মাৰ্কছ লাভ কৰি থৈছে ৰিজাৰ্ভেশ্যন কেটেগৰীটো, আপুনি সুন্দৰকৈ এটা ভাল চাকৰি লাভ কৰিব পাৰিব। মনত ৰাখিব, একেবাৰে যদি আপুনি ল' লেভেলৰ মাৰ্কছ পাই যদি আপুনি চিলেকশ্যন হৈছে, আপুনি মোক বেয়া পাই লাভ নাই, কাৰণ আপুনি চিলেকশ্যন হ'ব নোৱাৰে। যদি লিমিট ধৰক আমাৰ কাট অফ এক্সাম্পলৰ কাৰণে লৈছোঁ OBC কেটেগৰীত কাট অফ 65, যদি আপুনি 65 পাই যদি আপুনি কাট অফতে আহিছে, আপুনি ৰিটেনো দিয়ক বা আপুনি ভাইভা দিব পাৰিব, আপুনি স্কিল টেষ্ট দিব পাৰিব, এক্সাম্পলৰ কাৰণে লৈছোঁ, বেয়া পাই লাভ নাই মোক। তেতিয়া আপুনি কি হ'ব? আপুনি সেইখিনি দিলে, কিন্তু আপুনি ৰিজাল্টটো কি আহিব? নট কোৱালিফাই বুলি আহিব। কাৰণ কিয় কৈছোঁ, মোৰ আগৰ যি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চটো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ মাত্ৰ। যিখিনি হাই লেভেলৰ মাৰ্কছ পাইছে, ৰিজাৰ্ভেশ্যনত থাকি যদি হাই লেভেলৰ মাৰ্কছ পাই থৈছে, আপুনি সুন্দৰকৈ আপুনি কি পাব? এটা ভাল চাকৰি এতিয়া লাভ কৰিবলৈ গৈ আছে আপুনি। ক্লিয়াৰ? মোৰ কথাটো বুজিবলৈ চেষ্টা কৰিব। অলপ কেমেৰা কোৱালিটিটো বেয়া হৈছে বতাহ মাৰি থকাৰ বাবে, সেইখিনি গুৰুত্ব নিদিব। গতিকে কথাখিনি নিশ্চয় বুজি পাইছে যে এইখিনি পেটাৰ্ণ আপোনাক চিলেকশ্যন কৰিবলৈ গৈ আছে। চিলেকশ্যন হওক নহওক সেইটো পিছৰ কথা, আপুনি মাথা মাৰি লাভ নাই, কিন্তু মই আপোনাক হিণ্টছ দিব বিচাৰিছোঁ যে আপোনাক এনেদৰে চিলেকশ্যন কৰা হ'ব। ক্লিয়াৰ? কথাটো বুজি পাইছে? গতিকে প্ৰথম বহিলোঁ, গতিকে খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিম, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গতিকে ইতিমধ্যে আপুনি কথাটো গম পালে যে আপোনাক এনেকুৱা পৰ্যায়ত চিলেকশ্যন কৰা হ'ব। আপুনি যদি বেছি মাৰ্কছ পায় আপুনি জেনেৰেল কোটাত চিলেকশ্যন হৈ যাব, আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীত আপুনি লিমিট মাৰ্কছ পায় যে আপুনি অট'মেটিক চাকৰি পোৱা ইমান চান্স নাই। কাৰণ আপুনি হয় চব পৰীক্ষা দিব পাৰিব, আপুনি ভাইভা দিব পাৰিব, আপুনি স্কিল টেষ্টো দিব পাৰিব, কিন্তু আপুনি লিমিট মাৰ্কছ পায় ন, লিমিট মাৰ্কছ পালে আপোনাৰ আশা নাই। ক্লিয়াৰ? সেইটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিলোঁ, কাৰণ আপুনি বুজিবলৈ চেষ্টা কৰিব, আপুনি কিমান মাৰ্কছ পাইছে সেইটো নিজে এবাৰ চিন্তা কৰি চাব। যদি আপুনি 120 পাইছে, 130 পাইছে, তেনেদৰে আপুনি অবভিয়াছলি চাকৰি পোৱাৰ সম্ভাৱনা খুব বেছি আছে। কাৰণ লিমিট মাৰ্কছ চাব, কাৰণ এইবাৰ কি হ'ব? নিগেটিভ মাৰ্কিং আছে। নিগেটিভ মাৰ্কিং থকাৰ বাবে কি হ'ব? বহুতে পেপাৰখন উজু পালেও কি হ'ব? কাৰণ নিগেটিভ মাৰ্কিং মানে মাইনাছ আছে মাৰ্কছ। গতিকে 0.25 মাৰ্কছ মাইনাছ আছে, সেইবাবে তেখেতলোক কি হ'ব? যথেষ্টখিনি অলপ মাৰ্কটো কি হ'ব? কাট অফ মাৰ্কটো অলপ তললৈ যাব। ক'ৰবাত 95 কাবৰ এক্সাম্পলৰ কাৰণে যাব পাৰে, কোনোবা এটা কেটেগৰী 65 যাব পাৰে, কোনোবা এটা কেটেগৰী 75 যাব পাৰে, কোনোবা এটা কেটেগৰী 75.25 যাব পাৰে। গতিকে এইবাৰ কম্পিটিশ্যন কিহত আছে? পইণ্টৰ ওপৰত আছে। গতিকে কোনোবাই যদি 0.25তকৈ ওপৰ পাই যায়, কোনোবাই 75 পইণ্ট পাই যায়, তেখেতলোকে নিশ্চয় অবভিয়াছলি হাই লেভেলৰ ইটোতকৈ সিটো মানে চোকা হ'ব এবাৰ। কাৰণ কি হ'ব? কেণ্ডিডেটৰ সংখ্যা বেছি। কাৰণ এটা বেয়া পালে মই চিৰসত্য ঘটনা ক'ম, কাৰণ
3000 কেণ্ডিডেটে চাকৰি পাব, বাকীখিনিৰ লগত এনেই চইচ কৰিব চৰকাৰে, কাৰণ সেইটোৱে হৈছে কম্পিটিশ্যন। এটা পোষ্টৰ বিপৰীতে 4-5জন চইচ কৰিবলৈ আছে, কিমান সেইটো মনত ৰাখিব। গতিকে কিমান সেইটো আমাৰ প্ৰয়োজন নাই, কিন্তু আপুনি চিলেকশ্যন হ'বলৈ আছে। কিন্তু মনত ৰাখিব, চিলেকশ্যন হ'লে যে আপুনি চাকৰিৰ বাবে যোগ্য সেইটো নহয়, কাৰণ আপোনাৰ হাতত কি আছে আৰু এটা পৰীক্ষা আছে। গতিকে সেই পৰীক্ষাটো ক্লিয়াৰ কৰাৰ পাছতহে আপোনাৰ এপইণ্টমেণ্ট আহিব। সেইটো বুজি পাইছেনে? গতিকে অলপ দীঘলীয়া প্ৰচেছ হয়, ধৈৰ্য ধৰক। যদি আপোনালোকৰ ভাল ৰিজাল্ট হৈছে, আপুনি একদম ভগৱানক চিন্তা কৰে যে আপুনি চাকৰিটো পাব লাগে, সেইটোৱে মই আপোনাক অনুৰোধ জনাইছোঁ। গতিকে বিশেষ আপোনালোকে ইমান খানা খোৱা ভোজ ভাত ইমান নাখাব। কাকো আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে, OMR চিট চেক কৰিলে নকৰিলে সেইখিনি কাকো কৰা আৱশ্যক নাই। আৰু এতিয়া পূজাৰ ছিজন, যিখিনিয়ে মন বেয়া কৰি বহি আছে, আপুনি মন বেয়া কৰি বহি নাথাকিব। পূজাৰ ছিজন, পূজা চাবলৈ যাওক। গতিকে এইবাৰ যি হ'ল যি মিলিলে আকৌ ট্ৰাই কৰিব, ট্ৰাই এগেইন বুলি কোৱা হয়। গতিকে সেইবোৰ লাগি থাকিলে মাগি নাখায়। ক্লিয়াৰ কথাখিনি মনত ৰাখিব, কাৰণ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ। আপোনাক এনেদৰে চিলেকশ্যন কৰা হ'ব। মনত ৰাখিব, ST এজন কেটেগৰী কেণ্ডিডেট এজনক কেতিয়াও OBC লৈ চিলেকশ্যন কৰা নহয়। OBC এজন কেণ্ডিডেটক কেতিয়াও ST কেটেগৰীলৈ চিলেকশ্যন কৰা নহয়। যদি আপুনি ছেম কেটেগৰীত যদি আপুনি থাকি যদি আপোনালোকে হাই লেভেলৰ মাৰ্কছ পাই যায়, তেতিয়া ক'ত যাব? আপুনি জেনেৰেল কেটেগৰীত যাব। আৰু যদি আপোনালোকে জেনেৰেল কেটেগৰীত চিলেকশ্যন হয়, আপুনি চাকৰি পোৱাৰ খুব সম্ভাৱনা থাকিব। তাৰ পৰিৱৰ্তে যদি আপুনি ৰিজাৰ্ভেশ্যন কেটেগৰীত যদি ভাল মাৰ্কছ পাই যায়, তেতিয়া আপুনি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো আপুনি ভালদৰে চিলেকশ্যন হৈ চাকৰি এটা ল'ব পাৰিব। ক্লিয়াৰ? খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'ৰ পৰা যদি উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব দেই। কিন্তু মনত ৰাখিব, গতিকে এটা ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। গতিকে এনে নহয় যে আপোনালোকে এতিয়া ভাল মাৰ্কছ পাই গ'লে মই চাকৰি পামেই আৰু খানা খাব লাগে, সেইটো কেতিয়াও নকৰিব। কাৰণ যথেষ্টখিনি আমি এতিয়া কাট অফ মাৰ্ক কিমান যাব, আমাৰ কোনো ৰিজাল্ট দিয়া নাই, অফিচিয়েলি ঘোষণা কৰা নাই। সেইটো পৰৱৰ্তী পৰ্যায়ত আপুনি গম পাব। ৰিজাল্ট কেতিয়া ঘোষণা কৰিব? কাতি বিহুৰ আগত নতুবা কাতি বিহুৰ পাছত ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মই ভাবোঁ কথাখিনি সুন্দৰকৈ আপুনি বুজি পাইছে। ভিডিঅ'ৰ পৰা যদি উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। গতিকে মন বেয়া কৰি লাভ নাই, যিখিনি কেণ্ডিডেটৰ ৰিজাল্ট বেয়া হ'ল, গতিকে সেইখিনি আপুনি ট্ৰাই কৰিব, আকৌ এবাৰ পুনৰ দি চাবলৈ চেষ্টা কৰিব। গতিকে সেইটোৱে কম অৱশেষত, কাৰণ মানুহৰ জীৱনটো কেনি গৈ আছে কোনেও ক'ব নোৱাৰে। কাৰণ আমি যে কেতিয়াবা এনেকুৱা অনুভৱ হয়, সময়ৰ মাজত আমি নিজকে কি কৰিছোঁ, হেৰুৱাই দিছোঁ ক'ৰবাত। যে আমি চাকৰিৰ কাৰণে দৌৰি থাকোঁতে নিজৰ স্বাধীনতা, নিজৰ ভাল লগা বেয়া লগা, আজি আমি হাঁহিবলৈও পাহৰি গৈছোঁ চাকৰিৰ কাৰণে দৌৰি থাকোঁতে। কাৰণ মোৰ দুখ লাগিছে, মই চাকৰি নাপালোঁ, মই পায়ো হেৰুৱালোঁ, বা কোনোবাই ইমান কষ্ট কৰি পঢ়িলোঁ নাপালোঁ, কোনোবাই চিলেকশ্যন নহ'ল, কোনোবাই চাকৰি এপইণ্টমেণ্ট নাপালে। বহু নিজা দুখ আছে। আপুনি যদি চাব পাৰে, আমাৰ এই বয়সৰ 25 বছৰ, 26 বছৰ, 27 বছৰ যিখিনি চাকৰিমুখী, চাকৰিৰ বাবে অহৰ্নিশে চেষ্টা কৰিছে, তেখেতলোকৰ মনত বহুত দুখ। কাৰণ কিয় দুখ? কাৰণ এজনে মোৰ লগৰজনে পাই গ'ল, মই থাকি গ'লোঁ। মই কেনেকৈ চাকৰি এটা পাওঁ, এইটো বহুত দুখ আজিৰ দিনত। এইখিনি কথা কিয় কৈছোঁ? কাৰণ আজি পূজাৰ ছিজন। অসমত এতিয়া যিখিনি OMR চিট চেক কৰি আছে, OMR চিট চেক কৰি কিছুমানে ভাল ফলাফল পাইছে, তেখেতলোকে পূৰা ফূৰ্তি তামাচা কৰি পূজা উপভোগ কৰি আছে। আৰু যিখিনি OMR চিট চেক কৰি বেয়া ৰিজাল্ট পালে, তেখেতলোকে ঘৰতে মন মাৰি বহি থাকিব লগা পৰিস্থিতি। কাৰণ তেখেতলোকে ভাবিছিলে যে মই ভালদৰে পৰীক্ষা লিখি থৈ আহিছোঁ, মই ভাল মাৰ্কছ লাভ কৰিম, মই নিশ্চয় ভাল এটা চাকৰি লাভ কৰিম। কাক নালাগে চাকৰি? চবকে লাগে। কিন্তু মনত ৰাখিব, ভাল বেয়া থাকিবই। আজি যদি আপুনি চাকৰিটো নাপালে, যদি আপোনাৰ নেক্সট দিনা যদি আপোনাৰ ভাল এটা জীৱন আহিবলৈ আছে, গতিকে সময় কাৰো বাবে কি কোনেও নাজানে। কাৰণ সময় কেতিয়া ধৰি ৰাখিব পৰা বস্তু নহয়। আপুনি মুঠতে চেষ্টা কৰক, নিৰ্ধাৰণ কৰিব ভগৱানে। আপুনি ট্ৰাই কৰক, চেষ্টা কৰক, লাগি থাকিব লাগিব। দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। ভাবি নল'ব যে আপুনি সময়ৰ মাজত আপোনাক নিজক হেৰুৱাই নিদিব, কাৰণ ঘৰৰ সমস্যা থাকিবই। সমস্যাৰ মাজত আপুনি নিজকে জয়ী হ'বই লাগিব। কাৰণ যুদ্ধ এখন বেলেগ ধৰণৰ যুদ্ধ। আগতো কৈছোঁ, মই আগতো যিখিনি মটিভেশ্যনেল দিছোঁ, খুব ইম্পৰ্টেণ্ট মই কথা ক'বলৈ চেষ্টা কৰোঁ, কাৰণ আপোনালোকৰ ভালৰ বাবে ট্ৰাই কৰিছোঁ। মই যি হওঁ যি মেলেটো পিছৰ কথা, কিন্তু মনত ৰাখিব যাতে ভৱিষ্যতটো আপোনাৰ সুন্দৰ হয়, তাৰে কামনা কৰিছোঁ। গতিকে সেইখিনি কথা এনেদৰে চিলেকশ্যন কৰা হ'ব। কেতিয়াও মাথা মাৰি লাভ নাই। যদি ভাল মাৰ্কছ পাইছে, আপুনি ৰেডি থাকক। গতিকে আপুনি চিলেকশ্যন হ'বই। 120, 115, 118, যদি কোনোবা 150ৰ ভিতৰত যদি আপুনি 140 পাইছে, 130 পাইছে, 125 পাইছে, 100 পাইছে, বা আপুনি তেনেকুৱা যদি মাৰ্কছ পাই থৈছে, মুঠতে 3টা সংখ্যা যদি মাৰ্কছ পাই থৈছে, আপুনি অভিয়াছলি চাকৰি পাবই পাব। কিন্তু মনত ৰাখিব, আপুনি জেনেৰেল কেটেগৰীত যদি আপুনি চইচ হয়, আপুনি চাকৰি ডাইৰেক্ট পাই যাব, চিন্তা কৰিব নালাগে। কিন্তু যদি আপুনি ৰিজাৰ্ভেশ্যন কেটেগৰীত থাকে, যদি আপুনি ভাল মাৰ্কছ পায়, আপুনি চাকৰি পাব। কিন্তু এতিয়া চাওক, সকলোৱে মনত আশা থাকে, সকলোৱে এটা চাকৰি লাগে। গতিকে সেইখিনি সময় আপোনাৰ এতিয়া চিন্তা কৰা সময় নহয়। গতিকে আপুনি যি মেলিলে যি কৰিলে লাভ নাই। এতিয়া যদি আপোনালোকে কোম্পানী কাম কৰি আছিল, কোম্পানী কামত এতিয়া আকৌ পুনৰ উভতি যাওক। যদি আপোনাৰ ৰিজাল্ট OMR চিট চেক কৰি বেয়া হৈছে, গতিকে মনটো দুখ কৰি লাভ নাই। যদি আপুনি কিবা এটা জব বিচাৰি ফুৰিছে, লাগি থাকক। গতিকে সেইটোৱে কথা ক'ম। গতিকে বহুতো কেণ্ডিডেট দুখীয়া ঘৰৰ পৰা বিলং কৰিছে, বহুতো ঘৰৰ অৱস্থা পাতি ভাল নহয়। মোৰো ঘৰৰ অৱস্থা পাতি ভাল নহয়। এনে নহয় যে মই বহুত কোটি টকীয়া মালিক, পইচা পাতি মোৰ ধেৰ আছে, এনে নহয়। কাৰণ আপোনালোকক মই ভালৰ বাবে ট্ৰাই কৰোঁ। বহুতে মোক বেয়া পায়, বেয়া পালেও সত্য ঘটনাই কৈছোঁ। কাৰণ যিখিনি ইনফৰমেশ্যন মোৰ দিনত উপভোগ কৰিছোঁ, যিখিনি অনুভৱ কৰিছোঁ, আপোনাক অনুভৱখিনি ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ মাত্ৰ। গতিকে আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'ত এটা সামৰি মাৰিছোঁ। কাৰণ যিখিনি প্ৰচেছৰ যোগেদি ক'লোঁ, এই প্ৰচেছৰ যোগেদি আপোনাক চিলেকশ্যন কৰা হ'ব। আকৌ পৰৱৰ্তী পৰ্যায়ত আকৌ নতুন এটা ইনফৰমেশ্যন লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। ধন্যবাদ। ভালদৰে পঢ়া শুনা কৰক, যিখিনি 4th গ্ৰেডৰ বাবে প্ৰস্তুতি চলাই আছে, আৰু যিখিনি পৰীক্ষা বেয়া হৈছে, তেখেতলোকে কেতিয়াও মনত ডিম'টিভেশ্যন নহ'ব। মনত ৰাখিব, এদিন নহয় আপোনাৰ ভাল ফলাফল হ'বই আহিব। লাগি থাকিব লাগিব, কেতিয়াও পিছলৈ নাযাব। ধন্যবাদ।